নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটি মই ৰেচিপি বনাব লৈছোঁ। ৰেচিপিটো হ'ল চিকেনৰ ৰেচিপি। আহকচোন মই কেনেদৰে খুব সহজভাৱে বনালোঁ দেখুৱাওঁ। তেন্তে বলকচোন আজি মই ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ ৰেচিপিটোৰ বাবে মই ইয়াত চিকেন আধা কেজি লৈছোঁ। এইফালে আছে পিঁয়াজ সৰু সৰুকৈ দুটা কাটি লৈছোঁ। এইফালে জলকীয়া, আনফালে হৈছে আদা নহৰু পেষ্ট, এইফালে গোটা গৰম মছলা আৰু মছলা অকল মই ইয়াত ব্যৱহাৰ কৰিছোঁ জিৰা আৰু জালুক আৰু অকণমান শুকান জলকীয়া গুড়ি, ৰেড চিলি আৰু এইফালে হৈছে আলু 3টা এনেকৈ কাটি লৈছোঁ। আহকচোন বনাওঁ তেন্তে আজি মোৰ এই ৰেচিপিটি। আজিৰ মাংসখিনি মই জুইত বনাম। জুইৰ সোৱাদেই সুকীয়া হয় নাই। এয়া মই ইয়াত কেৰাহীখন গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হৈ গ'ল, মই ইয়াত তেল দিছোঁ। কেৰাহী মিঠাতেল গৰম হৈ গ'ল। এতিয়া মই ইয়াত গোটা গৰম মছলাকেইটা তেলত দিম। এতিয়া মই ইয়াত পিঁয়াজ দি দিছোঁ। লগতে জলকীয়াখিনি দি দিম। অকণমান ৰঙচুৱা হোৱালৈ ভাজি ল'ম। এতিয়া মই আদা নহৰু পেষ্টখিনি দিম। পিঁয়াজ ৰঙচুৱা হ'লেই এইখিনি অকণমান টাইম ভাজি ল'ম। এতিয়া মই হালধি দিছোঁ তেলতে। মই ইয়াত মাংসখিনি দিম। আৰু এতিয়া মই জোখমতে ইয়াত নিমখ দিম। এতিয়া মই ভালকৈ লৰাই মেলি এতিয়া ঢাকনখন দি অকণমান টাইম সিজিবলৈ দিম। এতিয়া মই ঢাকনখন উদঙাইছোঁ। পিছি থৈছিলোঁ মছলাখিনি, এই মছলাখিনি এতিয়া মই ইয়াতে দি দিম। মছলাখিনি দি মই এতিয়া এনেদৰে ভাজি ল'ম অকণমান। মাংসখিনি অকণমান সিজিলে এতিয়া মই ইয়াত আলুখিনি দি দিম। আলুখিনি দি লৰাই ঢাকন দি দিম। ভাজি ল'লোঁ অকণমান টাইম মাংসখিনি, আলু সিজিলে আৰু এতিয়া মই ইয়াত পানী দিম। অকণমান গ্ৰেভি টাইপৰ বনাম। এতিয়া মই পানী দি উতল আহিবলৈ দিম। চব্জি উতল আহিলেই আৰু এয়া দেখিছেনে, চব্জি ধুনীয়াকৈ উতল আহি সিজি গ'ল। এতিয়া মই ইয়াত গোটা গৰম মছলা অকণমান দি দিছোঁ। লৰাই কিনি অকণমান টাইম থৈ কিনি নমাই থ'ম। এয়া দেখিছেনে মোৰ মাংস ৰেডি হৈ গ'ল।
কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈছে, খাবলৈ খুব ধুনীয়া হৈছে। মই অকণমান টেষ্ট কৰি চালোঁ, আপোনালোকেও এনেদৰে বনাই চাবচোন, খুব ধুনীয়া হৈছে খাবলৈ। আৰু মই খুব কম মছলা ব্যৱহাৰ কৰিছোঁ, অকল জিৰা আৰু এইটো কি কৈছিলে জালুক ব্যৱহাৰ কৰিছোঁ আৰু গোটা গৰম মছলা, আদা নহৰু সিমানেই। বেলেগ মছলা মই একোৱেই ব্যৱহাৰ কৰা নাই। কম মছলাৰে খুব সোৱাদ, এনেদৰে আপোনালোকে বনাই খাবচোন। এবাৰ খালে খাই থাকিবলৈ মন যাব। আজিৰ এই ৰেচিপিটো মই মাৰ ঘৰলৈ আহিছিলোঁ, মাৰ ঘৰত সকলোকে বনাই খোৱালোঁ, সকলোৱে খাই ভাল পালে। আৰু আপোনালোকেও যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব দেই। ধন্যবাদ।